নমস্কাৰ তোমালোকৰ যিসকলে এইচএছ ফাইনেল এক্সামত এপিয়াৰ হৈছা তোমালোকৰ ৰিজাল্ট সম্পৰ্কত এটা বিশেষ ইনফৰমেশ্যন দিব বিচাৰিছোঁ আৰু তোমালোকৰ বাবে বহুত ভ্যালুৱেবল এটা কথা আজি জনাম যেটো কথা হয়তো তোমালোকৰ আজিলৈ কাৰো ক্লিয়াৰে হোৱা নাই আৰু বহুতে হয়তো যদিও কৈছে তোমালোকক হয়তো এনেকুৱা ধৰণে কৈছে তোমালোক নিজেই তোমালোকৰ অনিচ্ছা হৈ গৈছে গতিকে তোমালোকৰ লাইফৰ বাবে কিমান ডাঙৰ ভ্যালুৱেবল ইনফৰমেশ্যন এইটো আজি ভিডিঅটো চালেই বুজিবা আৰু তোমালোকে মোক যাতে কমেন্ট বক্সত জনোৱা কিবা যদি কনফিউজন থাকে মই তোমালোকক ক'ব বিচৰা কথাটো হ'ল প্ৰথমে কৈ দিও যে ভ্যালুৱেবল বুলি কিয় কৈছো এটা কথা মনত পেলাই দিও যদি মনত পেলাই নিদিও এইটো কথাৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰিবা আগতে এটা ভিডিও বনাইছিলো হেতু কথা যদি মনত আছে এই কথাখিনি বহুত কামত আহিব তোমালোকৰ আৰু যদি নাই মই মনত পেলাই দিও যে হায়াৰ সেকেন্ডাৰী পাস কৰি মই কিবা লাইন পঢ়িম শৰ্টকাট যদি বিচাৰিছা চাকৰিৰ বাবে ভুল নকৰিবা দুদিন পিছত চৰকাৰী চাকৰি ৰেলৱেৰ চাকৰি হোক বা বেংকৰ চাকৰিয়ে হোক তাৰ পাছতে আমাৰ পাব্লিক সাৰ্ভিস কমিশনৰ সিভিল সাৰ্ভিস এক্সাম হোক ইত্যাদি বিভিন্ন এক্সামৰ বাবে গ্ৰেজুৱেট হ'বই লাগিব গতিকে কিন্তু গ্ৰেজুৱেচন সমস্যাটো কি তোমালোকৰ মই যেটো ভ্যালুৱেবল ইনফৰমেশ্যন বুলিছো যে মেজৰ লৈ ইমান কষ্ট কৰি পঢ়িব ইচ্ছা নাই জেনাৰেল ডিগ্ৰী কৰিলে কামত আহিব না এইটোৱেটো লাগে চোৱা আজি যদি বেংকৰ প্ৰবেশনাৰী অফিচাৰ হ'বলৈও যোৱা তোমাক মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব তুমি তোমাৰ মেজৰ আছে না নাই নহতে এটা লাভ হ'ল গ্ৰেজুৱেচন কৰিলে সিম্পল গ্ৰেজুৱেচনত দ্বিতীয়তে তুমি যেতিয়া এসএসসিৰ কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম দিবা বিভিন্ন ডিপাৰ্টমেন্টৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰৰ যিবিলাক চাকৰি গ্ৰেজুৱেট হ'ব লাগিব মেজৰ আছে না নাই নো মেটাৰ দুটা লাভ হ'ল তাৰ পিছতে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ অধীনৰ ৰেলৱেৰ চাকৰি যিবিলাকত গ্ৰেজুৱেট লাগে কেৱল গ্ৰেজুৱেট মেজৰ আছে না নাই কোনো কথা নাই বৰ্তমান সময়ত তোমালোকে জানা শিক্ষকৰ নিযুক্তি বিলাকৰ ক্ষেত্ৰত এমএ পৰ্যায়ৰ পৰাই মাস্টাৰ্স ডিগ্ৰী লাগিব এতিয়া নতুন শিক্ষা নীতিৰ অধীনত আৰু যেতিয়া মেৰিট লিষ্ট প্ৰস্তুত কৰা হয় তেতিয়া কি যোগ কৰা হয় মাৰ্ক যোগ কৰা হয় মেজৰ আছিল না নাই ডিগ্ৰীত হেতু নাচাই ডিগ্ৰীৰ মাৰ্ক চোৱা হয় গতিকে মেজৰ নলোৱাকৈ যদি জেনাৰেল ডিগ্ৰীটো কৰি থোৱা কিমান লাভ তোমালোকে ভাবি থোৱা তাতোকৈ ডাঙৰ কথা মেজৰ নলোৱাকৈ ডিগ্ৰী কৰিলে মাস্টাৰ্স ডিগ্ৰী কৰিব পাৰিম না নাই বুলি নিশ্চয় এটা প্ৰশ্ন আহিছে যদি তোমাৰ মাস্টাৰ্স ডিগ্ৰী ইউনিভাৰ্সিটিত গৈ পঢ়াৰ ইচ্ছাও নাই আজি যদি জেনাৰেল ডিগ্ৰীটো কৰি থৈ দিয়া পিছত তুমি যি কৰিয়ে নাথাকা কিয় ডিসটেন্স মোডত মাস্টাৰ্স ডিগ্ৰী কৰি ল'ব পাৰিবা কোনো মেজৰ লোৱাৰ প্ৰয়োজন নাই কোনো সমস্যাই নহয় আৰু ইকুইভ্যালেন্ট হয় সমান মৰ্যাদা হয় গতিকে তেনে ক্ষেত্ৰত তোমালোকে গ্ৰেজুৱেচনটো নলোৱাৰ ভুল নকৰিবা এতিয়া মনত এটা প্ৰশ্ন নিশ্চয় আহিছে তোমালোকৰ যে যদি মেজৰ নললে ইমানখিনি লাভ হয় মেজৰ কিয় ল'ব লাগে হেতু জনাই দিও এতিয়া আমাৰ এনেকুৱা কিছুমান ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্ট বিলাকে যেতিয়া এডভাৰটাইজমেন্ট দিয়ে কিছুমান নিৰ্দিষ্ট সাবজেক্ট বিচাৰে যেনে ফৰ এক্সাম্পল আমাৰ অসমত যেটো ইকোনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টৰ যেতিয়া চাকৰি ওলাই ইকোনমিক্স বা ষ্টেটিষ্টিক্স ডিগ্ৰীত থাকিব লাগে যদি তুমি মেজৰ নলোৱাকৈ পঢ়া হয়তো তুমি সেই সাবজেক্ট এটা নলবাই তেতিয়া এপ্লাই কৰিব নোৱাৰিবা আৰু যিয়ে সেই সাবজেক্ট মেজৰ লৈ পঢ়িব সাবজেক্টটো থাকিল কনসেপ্ট ক্লিয়াৰ হৈ থাকিল পৰীক্ষাটো পাছ কৰাত সহজ হৈ গল তাৰ পাছতে আজি যদি সিভিল সাৰ্ভিস এক্সাম দিবলৈ যোৱা তোমাৰ সিম্পল গ্ৰেজুৱেট হলেও হৈ যাব কোনো প্ৰবলেম নাই কিন্তু যেতিয়া এটা সাবজেক্টত মাস্টাৰ্স নিজে মেজৰ লৈ পঢ়িবা অলপ বেছি ডিপলি পঢ়া যায় পিছত কামত আহে মূল কথাটো এইটোৱে গতিকে এতিয়া মই তোমালোকক এই ভিডিওটোৰ বিশেষ ক'ব বিচৰা নাই নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া মূল কথাটো হ'ল ডিগ্ৰী নকৰাৰ ভুল নকৰিবা ডিগ্ৰীটো কৰি লৈ যি ইচ্ছা কৰিবা শৰ্টকাট কেতিয়াও নিবিচাৰিবা নিজৰ লাইফক লৈ এতিয়া মই তোমালোকক ক'ব বিচাৰিছো ৰিজাল্ট সম্পৰ্কত বহুতে ৰিজাল্টৰ বাবে আশা কৰি আছা ৰিজাল্টৰ কথাটো মই তোমালোকক জনাও যে এইটো হৈছে এপ্ৰিলৰ মাহ এতিয়া শেষ হ'বই মে মাহটোৰ শেষৰ সপ্তাহ নাইবা জুনৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰিজাল্ট অহাটো প্ৰায় নিশ্চিত বুলি ধৰি ল'ব পাৰা এইভাবে কৈছো যে ডিএলএডৰ এন্ট্ৰেন্সৰ বাবে ফৰ্ম ফিলআপ হৈ আছে আৰু তাতে উল্লেখ কৰিছে যে যিসকলে পৰীক্ষা দিবা ফাইনেল এক্সাম দিবা তোমালোকেও এপ্লাই কৰিব পাৰা কিন্তু কি হ'ব জুনৰ এটা ডেট ধৰি দিছে তাৰ ভিতৰ মাৰ্কখিনি এন্ট্ৰি কৰিব লাগিব তাৰ মানে কি নিশ্চয়কৈ যেহেতু চৰকাৰী খণ্ডৰ পৰাই নোটিছটো আহিছে তাৰ মানে তাৰ আগৰ ৰিজাল্ট অহাটো প্ৰায় নিশ্চিত গতিকে তোমালোকে মেৰ শেষৰ সপ্তাহ বা জুনৰ ফাৰ্ষ্ট উইকৰ ভিতৰত ৰিজাল্ট লাভ কৰিবা বুলি আশা কৰিছো সো নিশ্চয় আজি ভিডিওটো তোমালোকৰ বাবে কামত আহিব ধন্যবাদ